নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। আমাৰ এইফালে লাজ কৰিছে দেখিছেনে? কেনেকৈ লাজ কৰিছে দেখিছেনে? প্ৰথম মানে ইউটিউবত ভিডিঅ' এটা দিবলৈ খুব মন গৈছে, ঠিক আছে। সেইকাৰণে আজি বিভিন্ন ধৰণৰ মানে আইটেম বনাইছে। এয়া আপোনাৰ ব্ৰইলাৰ মাংস বনিছে, তথাপিতো লাজতে আছে বাৰু। এইপিনে আলু কাটি থৈছে, এইটো যিটো বোম্বাই আলু নে মুম্বাই আলু বুলি কয় যে, সেইটো আলু বনিছে। এইপিনে আমাৰ গাহৰি মানে বইল কৰি থোৱা হৈছে, ঠিক আছে। আমাৰ এইপিনে অতিথি আপ্যায়নো আছে। এইপিনে ধনিয়া মুঠিত কিমান লৈছে গম পাইছেনে? ধনিয়া মুঠি আপোনাৰ 10 টকাত আপুনি ইমান দিছে। সেইকাৰণে খেতি কৰিম বুলি ভাবিছোঁ আৰু, বুজিছেনে? আৰু তাৰপিছতে এয়া চাওক, এয়া সোমবাৰে মোলৈ বুট বইল কৰি থৈছিলে। মোৰ কামৰ ইমানেই প্ৰেছাৰ মানে, সেইকাৰণে মই মানে কি হৈছে বুজিছেনে, মই বুটকেইটা খাবলৈও সময় নাপালোঁ, বুট ভেলেঙি গ'লগৈ। তাৰপিছতে এয়া বাইদেউ আছে, আমাৰ অতিথি আছে। এয়া আলু বাকলি কৰি ইয়াতে ৰাখিছে, কিন্তু কাম কৰাত মন নাই, মোবাইল পিটিকি বহি আছে। সেইটো হ'ল আৰু এই কালি বাৰ্থডে হৈ গৈছে, তাৰ 3 বছৰ খৰচ হৈছে আৰু 3 বছৰ সোমাইছে কালি। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সি আৰু সুস্থ সবলভাৱে ডাঙৰ দীঘল হয়, ধুনীয়া ছোৱালী এজনী পায়। বাইদেউ আপুনি কিবা ক'ব নেকি? নকয় ন? হেৰি মানে আমাৰ মানে আজি পাৰ্টিটো মানে ইমাৰ্জেঞ্চি ক'বলগীয়া হ'ল। ইমাৰ্জেঞ্চি মানে কি, আমাৰ লগৰ ষ্টাফ এজন মানে একদম ইনডাইৰেক্টলি বঙাইগাঁও যাবলগীয়া হ'ল। তেওঁ মানে ফেয়াৰৱেল পাতিছিলোঁ আজি। তেওঁ ৰিলায়েন্সত মানে জব এটা পাইছে, তাতে ইমাৰ্জেঞ্চি যাবলগীয়া হ'ল। গতিকে লৈ পিটিকেনে বোলে খানা এটা আয়োজন কৰিব লাগে। মোলৈ ফোন কৰিলে পিটিকেনে মই গাহৰি 2 কেজি লৈ আহিলোঁ। গাহৰিটো মাংসটো এইটো বইল কৰি থৈছোঁ, আপোনালোকক প্ৰথম দেখুৱাইছিলোঁ মই। এইখিনি গাহৰি মাংস বইল কৰি থৈছোঁ, আলুগুটি কাটি থৈছোঁ। আলুগুটি আৰু বেলেগকেনে কাটি থোৱা আছে। মানুহ 6-7টামান হ'ব। যিকেইজনে ব্ৰইলাৰ নাখায় গাহৰি খাব, গাহৰি নোখোৱাকেইজনে ব্ৰইলাৰ খাব। আৰু ব্ৰইলাৰো গাহৰি নোখোৱাকেইজনে মাৰকে খাব, মাৰকে দিম, পিটন দি দিম দাম। এইপিনে বিলাহীও কৈ আছে যাতে বাদাম চাটনি বনিব বুলি কৈছে। আমাৰ মেমে কৈ আছে এইটো কথা। আৰু খন্তেক সময়ৰ পিছতে আলহীবিলাকো উপস্থিত। মেমে কিন্তু হাঁহিটো ধুনীয়া মাৰে, চাওক না আপোনালোকে, ধুনীয়া হাঁহি মাৰে মেমে, ধুনীয়া হাঁহি মাৰে। এইটো বাহিৰৰ পৰিৱেশ আমাৰ, ঠিক আছে। এইটো বাহিৰৰ পৰিৱেশ। সেয়া আমাৰ ৰুমৰ বৰ্তাজী। মানে ৰাতি এতিয়া 10টা বাজিছে, গতিকে লাইটটো অকণমান পোহৰটো বৰ ভালদৰে অহা নাই। মই মোবাইলটো বৰ কম দামী নহয়। আপোনালোকে আশীৰ্বাদ কৰিলে মানে ইউটিউবৰ পৰা যদি পইচা পাতি পাওঁ তেতিয়াহ'লে এটা ল'ম আৰু দেই। তাৰপিছতে ঘৰৰ পৰা মানে মায়ে এজোপা দি পঠিয়াইছিলে মোক, কি কয় গম পাইছেনে? এজোপা হৈছে পুৰৈ শাক ৰুই থৈছোঁ। মায়ে দিছে কাৰণে ডাঙৰ দীঘল হৈছে নে কি নাজানো আৰু, কিন্তু ডাঙৰ দীঘল হৈছে। তাৰপিছতে এইজোপা হৈছে তুলসী, ৰাতিপুৱা ধূপ চাকি জ্বলাওঁ। তাৰপিছতে আৰু এটা ভাল বস্তু দেখুৱাম, কি এইজোপা মনি প্লেন ৰুলে পইচা পাতি হয় বুলি কয়, কিন্তু মোৰ এতিয়ালৈকে হোৱা নাই বাৰু। মনি প্লেন এজোপাও ৰুই থৈছোঁ ধুনীয়াকৈ। তাৰপিছত আমি আহি আছোঁ আকৌ ভিতৰলৈ। এইটো ভিতৰলৈ ষ্টাইল নাই আমাৰ বেকগ্ৰাউণ্ড যিয়ে নাথাকক, কিন্তু তুমি যি কৰিছা সেইটো সঠিক হ'ব লাগে। কথাটো মানে দৰ্শকসকলে এনেও কমেণ্ট কৰি জনাব সেইটো কথা। আমি যেনেকৈ আছোঁ কি কথা সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি যিটো কৰি আছোঁ, আমি চহী কৰি আছোঁ নহয়, সেইটোৱে ডাঙৰ কথা। এই বাইদেউক মাতিলোঁ শাক কুটিবলৈ, আহিছে মোবাইল পিটিকিবলৈ, দেখিছে নহয় আপোনালোকে। এয়া আদা নহৰু পেষ্ট বনিছে, আমাৰ যি বনাইছে। তাৰপিছতে ধনিয়া আছে ইয়াতে, আৰু বাকীখিনি আলহীখিনি আহি লওক। আলহীখিনি অহাৰ পিছতে দেখুৱাম আৰু এইটো আমাৰ থাপনা গৃহ। আৰু আপোনালোকক মোক এই থাপনা গৃহখনৰ কথা এটা ক'বলৈ ওলাইছোঁ। আগতে এই থাপনা গৃহখন আছিলে এইফালে থাকোঁতে মোৰ এই যিটো খুঁটা ন, এই খুঁটাটোতে এটা সাপ আছিলে দেই। এই সাপটো আছিলে তাতে। তাৰপিছত এই থাপনাখন মই যেতিয়া ইয়ালৈ লৈ আহিলোঁ, এতিয়া এই সাপটো মোৰ সেই থাপনাখনৰ সেই খুঁটাটোত আছে, ঠিক আছে। ইয়াতে এনেকৈ ৰাখিছোঁ আৰু ভাড়াঘৰ যিহেতু এনেকৈয়ে আছোঁ। ৰাতি এতিয়া 10টা বাজিলে। 10টা বজাতে পাৰ্টিটো এৰেঞ্জ কৰিছোঁ, আৰু পাৰ্টিটো এৰেঞ্জ কৰিবলগীয়া হ'ল। লগৰজনৰ যিহেতু যাবগৈ, সেইকাৰণে মনটো বেয়াও লাগিছে। পাৰ্টিটো এৰেঞ্জ কৰোঁতে অকণমান কষ্টও হৈছে মোৰ, যিহেতু মই ডিউটিতে আছিলোঁ। ডিউটিৰ পৰা বাহিৰে বজাৰ সমাৰ কৰি মেলি ৰুমত সোমালোঁ। ৰুমত সোমাই মানুহজনীয়ে ক'লে বোলে ইউটিউবত ভিডিঅ' এটা দি চোৱাচোন, বৰ ভিডিঅ' এটা দিবলৈ মন যায়। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, চাব ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু অকণমান আগবঢ়াই নিব যাতে, তাকে আশা ৰাখিছোঁ। তাৰপিছতে আমাৰ আলহীখিনি অহাৰ পিছতে আপোনালোকক ভিডিঅ'টো পিছৰ ডোখৰ দেখুৱাম। নহয়, তুমি নোলোৱা কথা নাই। তুমি সদায় ধুনীয়াচোন, ক'তনো বেয়ানো তুমি নিবা? ইমান ধুনীয়া মানুহজনী কোনোবাই বেয়া বুলি ক'ব নি বাৰু? অঁ, সেয়া পানী আনিছে ক'ৰপৰা দেখিছেনে? পানী আনিব, তাৰপৰা চাব দেই, ধুনীয়াকৈ ঢালিব। এতিয়া গোটেইখন হেৰি উহুৰা ভাজি বুলি কয় যে, উহুৰা ভাজি গোটেই কৰিব লাগিব এতিয়া। অঁ, মোৰ মানুহজনীয়ে কেতিয়াবা সোধে বুজিছেনে, বোলে আপুনি বোলে কিনো বোলে কোম্পানীয়ে চাকৰি কৰি থাকে বোলে, অইলে চইলে নকৰে কেলৈ?
মই কৈছোঁ বলিয়া হ'ল নেকি অইলত কাম কৰিবলৈ মই সেই তেলৰ গোন্ধটো পাওঁ সেইকাৰণে নাযাওঁ হে অঁ তেলৰ গোন্ধটো পাওঁ কাৰণে নাযাওঁ তাকে নুবুজে নহয় আকৌ বোলে আপুনি বোলে কোম্পানী চোম্পানী কি বোলে মইতো কোম্পানী বোলা বস্তুটো বেয়া নহয় নহয় বোলো কেলেনো বেয়া নো বোলো গৰম পানী ঠাণ্ডা পানী হ'লে বেলেগ কথা হয় নহয় বাৰু কোম্পানী হয় কোম্পানীত কাম কৰাটো কি বেয়া কথা নেকি বাৰু আপোনালোকে ভাবি চাওকচোন বাৰু এতিয়া বিলাহীটোলৈ কি কৰি আছে দেখিছেনে বিলাহীটো সেইটো পুৰোঁতে মানে 62 ঘণ্টামান লাগে দিনটো থাকেহে 12 ঘণ্টা নে 24 ঘণ্টা আৰু এবাৰ শুনিব দেই আমাৰ মানে এই মানে মেছেজ আৰু দেই এই মেছেজে মানে কি এবাৰ মানে লগৰ এজনীয়ে ক'লে বোলে ঐ ঐ ঐ তইনো বোলে কি কৰি আছ বোলে তই কাম এটা কৰিব নোৱাৰ বোলে বোলে এই কৈছে কি বোলে কেলে বোলে হেৰি বোলে ৰেলৱেত বোলে চাকৰি খালী হৈছে নে বোলে আমাৰ এই একদম পুৰা অবাকটেড হৈ গৈছে মানে দেই অবাকটেড বুলি এটা বস্তু আছেতো অবাকটেড হৈ গৈছে তাৰপিছতে কৈছে কি সঁচাকৈ আছে নেকি বোলে লগৰজনী একদম বাৰু ধুনীয়াকৈ কৈছে বোলে বোলে সঁচাকৈ আছে অঁ লগৰজনী কথা মতে একদম পূৰা একদম কাণ থিয় দিছে আৰু লোকে কাণখন থিয় কৰি এতিয়া নাকটো একদম বাৰু ফোপোলা কৰি লৈছে বোলে নাকেহে যেন শুনে যেন হা তাৰপিছতে কৈছে কি কাম বোলে এই বোলে ৰেলৱে চাকৰি বোলে বৰ বেছি দৰমহা নহয় বোলে কিমান দৰমহা নো বোলে 20,000 টকা দৰমহা বোলে হয় নেকি বোলে মই কৰিম বোলে কবিচোন বোলে মোৰ লগত বায়'ডাটাখন লৈ যাবলৈ কবি বোলে সেই বুলি কৈছে লগৰজনীক তাত লগৰজনীক সুধিছে বোলে কিনো বোলে এই বোলে হেৰি বোলে যেতিয়া বোলে ট্ৰেইনখন আহে ন ট্ৰেইনখন আহিলে লাইটটো নুমাই যায় নহয় তাৰ আগে বোলে লেম্পটো লৈ দৌৰিব লাগে বোলে তেতিয়াহে মানে তাই মানে বেছিও পাকটেড হৈ গৈছে আৰু তেতিয়া গম পাইছেনে সেইকাৰণে ট্ৰেইনৰ চাকৰি নকৰোঁ আৰু বোলে এতিয়া সেইকাৰণে ট্ৰেইনৰ চাকৰি বুলি ক'লে মোকো ক'ৰবাত এপ্লাই কৰিবলৈ নিদিয়ে হেৰৌ আহি আমি বাদামৰ চাটনিত ভৰি দিছোঁহি দেই ভৰি দিয়া নাই আচলতে হাতেৰে কৰিছে এয়া বাদামৰ চাটনিৰ লগত মানে কি যে বিলাহী এটা পুৰি দিলে বেছি ভাল হয় বুলি কৈছে হয়নে মেম হয়নে মেম বিলাহীৰ লগত কি বাদাম দিলে ভাল ন আপুনি মেম আকৌ সদায় ভিডিঅ' দিবলৈ কৈ থাকে ভিডিঅ' কৰিলে আকৌ লাজ কৰে আকৌ তেনেকৈ হ'লে কেনেকৈ হ'ব আপুনি কেনেকৈ ভিউজ পাব লাইক পাব কমেণ্ট কৰিব আৰু তাতোতকৈ জমনি নহয় কি গম পাইছেনে এইটোতো বাৰু আমাৰ বাৰু দম্পতীহালৰ ফটো এহালি মাৰি থৈছোঁ দেই ফটো বুলি নকয় আলোকচিত্ৰ বুলিয়ে ক'লোঁ বাৰু যিয়ে নহওক তাৰপিছত আৰু এয়া মোৰ ফাৰ্ষ্ট এইড বক্স দেখিছেনে ফাৰ্ষ্ট এইডৰ বক্সত অৱস্থা দেখিছে মোৰ কিন্তু মোৰ ফাৰ্ষ্ট এইড বক্সটোত কি থাকে গম পাইছেনে এইটো CFL বাল্ব থাকে মই প্ৰথম দেখিছোঁ এইটো আৰু দেখি আপোনালোককো দেখালোঁ সেইকাৰণে তাৰপিছতে এখন কিবা কাগজ এখন আছে তাৰপিছতে এখন হেণ্ড গ্ল'ভছ এখন আছে এইটো তোমাৰ ফাৰ্ষ্ট এইড বক্স হ'ল নেকি বাৰু চাওকচোন এয়া ফাৰ্ষ্ট এইড বক্সৰ নমুনা মোৰ ভগৱানে মানে চৰকাৰী কিছুমান যেনেকৈ বিভাগত যেনেকুৱা মানে থাকিব লাগে কিবা এটা থাকেগৈ কিবা এটা বোলে ভাল দৰৱটো বিচাৰিলে পেৰাচিটামলটোহে পায় তেনেকুৱা লিখা হৈছে বুজিছেনে তাৰপিছতে আজি মানে মোৰ লগৰ যিজন ষ্টাফক মানে আমি বিদায় দিলোঁ সেই বিদায় দিয়া ষ্টাফজনক মানে এইটো এটা জাপি দিলোঁ আমাৰ অসমীয়া গৌৰৱৰ প্ৰতীক দিছোঁ মানে তেওঁক তাৰপিছতে এখন গামোচা দিছোঁ এই গামোচাখন দিছোঁ আৰু এখন শৰাই দিছোঁ শৰাই মানে আমাৰ সঁফুৰা এখন দিছোঁ এই তিনিটা বস্তু দিছোঁ লগতে আমি গোটেই গ্ৰুপটোৱে ষ্টাফখিনি এখন ফটো মাৰি তেওঁক বনাই পিনি দিম বুলি ভাবিছোঁ কাৰণ তেওঁ আমাৰ কাৰণে বহুতখিনি কৰি থৈ গ'ল যিকোনো বিপদৰ সময়ত তেওঁ আমাক সহায় কৰে ঠিক আছে এইখিনি আপোনাক নিজৰ পাৰ্চনেলি কিছুমান বস্তু শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত অনুগ্ৰহ কৰি কোনোৱে যাতে বেয়া কমেণ্ট নিদিয়ে প্ৰথমবাৰলৈ ভিডিঅ' বনাইছোঁ এনেকৈ ব্লগ বনাইছোঁ এই বাইদেউহঁতকো নিমন্ত্ৰণ জনাইছোঁ কাৰণে বাইদেউহঁতেও বৰকৈ কৈ থাকে আপুনি দিবচোন ইউটিউবত দিবচোন কৈ থাকে সেইকাৰণে দিছোঁ আমাৰ আলহী ইতিমধ্যে 3-4জনমান পাইছেহি আৰু বাকীকেইজন অহাৰ লগে লগে দেখাম বাৰু দেই এজনী মানে লাজো কৰে মূৰতীয়া লাজো কৰে একদম ধুনীয়াকৈ মানে মাতি আনিছোঁ মই একদম গাহৰিটো মানে ধুনীয়াকৈ স্পেচিয়েলকৈ বনাব মানে তেওঁলোকে ডিছকাছ কৰিছে মোদীয়ে যেনেকৈ সৰ্বানন্দ সোণোৱালে আলোচনা কৰে মানে কেনেকৈ কি কৰিম কি নকৰিম আলোচনা কৰিছে অকণমান আপোনালোকে বেয়া নাপাব আৰু এতিয়া বনাব নিশ্চয় এইটো মাংসটো বইল কৰি থোৱা আছে আমি কৈছোঁ তেওঁক এই আমাৰ ৰান্ধনী আহিছে আমি হায়াৰ কৰি আনিছোঁ আমি বিশেষকৈ ইমানখিনি বস্তু মানে একেলগে বনাই পোৱা নাই যে সেইকাৰণে মানে কৈছোঁ আৰু বেকগ্ৰাউণ্ডটো বৰ ভাল নহয় কালি সেইটোকে দুখ দাই নধৰিব আৰু দেই এনেকৈ আছোঁ আৰু ভগৱানৰ কৃপাত যেনেকৈ চলাইছে চলিছোঁ আৰু হেৰি চেৰি কৰিব নালাগে নহয় ডাইৰেক্ট বনাবহে লাগে নহয় বাইদেউ এনেকুৱানো দিননো ক'তনো আহিব ন এদিনে আহিব ন কেতিয়াবা মানুহৰ কিবা এটা ওলায় আৰু তই দুজনীচোন শাহু বোৱাৰী গতিহে কৰিছেচোন সেই আছে পিঁয়াজ কটা ষ্টাইলটো চাওক না কিমান স্পীড কাটিছে চাওক না চাব দেই এই দেখিছেনে কেনেকৈ কাটিছে আমাৰ হোৱা হেঁতেন আঙুলিয়ে কাটিলে ইমান দেৰি
লাজো কয় মৰমো লাগে কিবা এটা কিবা ৰসগোল্লা জুবিয়া যেন খাই পেলাই এনেকুৱা লাগে ন বাৰু হয়নে কৈ দিয়ক মোৰ ভিডিঅ'টো ইউটিউবত যোৱাৰ পিছত ভাবিব এই মক্কেলজনে বুলিব কিহৰ ভিডিঅ' বনাবলৈ ধৰিলে বুলিব কিহৰনো ভিডিঅ' বনাবলৈ ধৰিলে এইটো নতুনকৈ ক'ৰবাত টপ কিলে বুলিহে ক'ব আৰু নক'ব আকৌ দেই তেনেকৈ বৰ দুখ লাগিব অন্তৰখন বৰ কোমল মানে কেতিয়াবা আকৌ কলিজাখন খোল খাই পিনি মাটিত সৰি পৰিব বৰ ডাঙৰ কথা হ'ব তেতিয়া হয় নহয় বাৰু আমাৰ আলহীও আহি পাইছে চক আহি আছে আলহী দেখিছে নাই এইবোৰ আলহী আহি আছে ঢেৰ আলহী আছে দেখিছে নাই অঁ এটা বস্তু দেখাবলৈ পাহৰিছিলোঁৱে নহয় এইবোৰ মানে হাঁহৰ পেটু দেই কালি মানে হাঁহ 3টা মানে আমাৰ মানে পাৰ্টি আছিলে তাৰ পেটুখিনি মই যেন তেন ফাঁক মাৰি লৈ আহিছোঁ আৰু যেন তেন মানে 2-3 দিনমান পেলাই খাম বুলি ভাবিছোঁ কি হয় জানো হাঁহিও ভাগ থাকে চাওক এইটো 65 টকীয়া হাঁহি এইটো 65 টকীয়া হাঁহি আহিছে আহক আহা এয়া তেওঁ প্ৰৱেশ কৰিছে আপোনালোকে সকলোৱে হাত চাপৰি মাৰিলে ভাল হ'ব আহক আপোনাক ৰুমলৈ অভিনন্দন জনাইছোঁ ৰাতি 10টা বজাত তেওঁৰ ৰুমলৈ আমি নিমন্ত্ৰণ জনাইছোঁ মোৰ ভণ্টি হয় দেই হাই গাইজ মোৰ ভণ্টি হয় এজনী আহিব নিশ্চয় ভিতৰলৈ ইমান লাজ কৰি আছ লাজৰ এটা সীমা থাকে এয়া আমাৰ শশীদা মানে ৰুমৰ মালিক আৰু দেই এয়া নাই প্ৰথম ব্লগ এটা বনাই চাইছোঁ দেই এয়া এইজন আজি ৰিটায়াৰমেণ্ট মানে এইজনে মানে আজি ৰিটায়াৰমেণ্ট লৈছে সেইকাৰণে মানে আপোনালোকক বস্তুখিনি দেখালোৱে মুখখন দেখাবলৈ লাজ কৰিছে অকণমান ঠিক আছে আহিব বিৰতিৰ পিছত আহিব আমি দুটা যাওঁ লগৰকেইটাক আনিবলৈ ঠিক আছে লগত দুটা আছে সেইকাৰণে আনিবলৈ যাওঁ মোৰ বাইক এখন চাবিটো দি লওঁ যাতে মোৰ নাম্বাৰ প্লেটটোৰ প্ৰতি সদায় মোৰ এটা কনফিউজ থাকে চাওকচোন AA03AF8478 মানে কি ক'বলগীয়া বেলেগ নাই মানে 8478 মানে মানুহবিলাক পঢ়া শুনা নহয় লাগে বুজিছেনে 8478 হয় জানো প্ৰকৃততে 8, 9, 10, 11 হ'ব লাগিছিলে 8478 কেলৈ হ'ল মই তাকে ভাবিছোঁ পিনি মানে কেতিয়াবা ভাবোঁ আৰু মানে অদৰকাৰী ভাৱনাবোৰ মোৰ বেছি মানে এই তেনেকুৱা লেখীয়া কথা বাৰু যিকি নহওক মই এতিয়া তেওঁলোকক আনি লওঁ ঠিক আছে মোৰ ৰুমত মানে বাইক থ'বলৈ জেগা নাইকিয়া হ'ল মানে এয়া দেখিছেনে বাৰু সেই ৰুমটোৰ পৰা এই ৰুমটোলৈ চিফ্ট কৰিছোঁ দুজনমানক এইজনে আমাৰ চবত দৈদ্য দেখিছেনে বাৰু মোৰ ৰুমটো পোৱাগৈ নাই দেখিছেনে ইমানেই বাইক ইমানেই মোৰ আলহী আজি আহক প্ৰথম ব্লগটো আমি আহি অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি এয়া অন্তিম দেখিছে এইফালে মাইনাটো টোপনি গৈছে বাইদেউ খাইছে বাইদেউ মাছো নাখায় মাংস নাখায় সেইকাৰণে ডিমকে দি দিছোঁ সুবোধ দা যাক বাচ্চাদা বুলি কওঁ আমি বাচ্চাদাক চিনি পাইছে নিশ্চয় এয়া মজা আমাৰ যিসকল আপ্যায়ন কৰি হ'ল সেইসকল বাহিৰত ৰখি আছে সেইসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।